নমস্কাৰ নকল ওয়েলকাম বেক টু মাই এনাদাৰ ব্লগ তো আপোনালোক আজি মানে আকৌ এবাৰ অসমীয়াত ব্লগ বনালোঁ হিন্দীত কোনো ভিডিঅ' চিডিঅ' নাচাই ভিউচো নাহে একদম ভাল লগা নাই ভাবিলে অসমীয়াতে বনাওঁ এনেই বেকাৰ কষ্ট কৰি মুখখন কিয় চলাই থাকোঁ এনে হিন্দী ভালকৈ নাজানো তো আজি মানে ব্লগটো কিয় বনালোঁ মই মানে এটা কথা ক'ম বুলি ভাবিছোঁ সেইটো হ'ল আমাৰ মায়ে ভাবিছে কি মানে এটা আচাৰৰ কোম্পানী বনাব কোম্পানী মানে কি জাষ্ট এটা সৰু সুৰাকৈ স্মল স্কেল ইণ্ডাষ্ট্ৰী বনাম বুলি ভাবিছে তো ময়ো হেল্প কৰি আছোঁ তো আপোনালোকক সেই মানে আচাৰৰ বিজনেছ যদি আপোনালোকে কৰিব বিচাৰে কি কি ডকুমেণ্ট লাগে কি মানে ৰিকুৱাৰমেণ্ট হয় তো আপোনালোকক মই সকলো কম ভিডিঅ'টোত আপোনালোকে শেষলৈকে জড়িত হৈ থাকক তাৰে আগতে মানে কি হ'ল আজি অলপ কিবা জলকীয়া কিবাকিবি বহুত বস্তু আনি চাইছিলোঁ তেতেলী জলকীয়া আৰু এনেকুৱা বহুত আচাৰৰ বস্তু আছে তো তাৰে ভিতৰত জলকীয়া কিবাকিবি অকণমান কাটিব আছে তো ভাবিলোঁ আগে কাটি লওঁ তাৰপিছত আপোনালোকক মই জনাই দিম আচাৰৰ বিজনেছ কৰিবলৈ মানে কি ডকুমেণ্ট লাগে তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আচাৰৰ ব্ৰেণ্ডৰ নাম হ'ব আমাৰ ভাগ্যছ ৰেচিপি মানে আমাৰ মাৰ নাম ভাগ্য তো ভাগ্যছ ৰেচিপি নামটো দিছোঁ কেনেকৈ বনাওঁ মই সকলো দেখুৱাই থাকিম আপোনালোকক আচাৰ হওক বা ব্ৰেণ্ডিং হওক কিবা কিবি গোটেই মই আপোনালোকক কৈ দিম তো বন্ধুসকল ইয়াত আছে 3 কেজি জলকীয়া তো এইখিনি এতিয়া আমি দুজনে মিলি কাটিম তো জগাল কাটি পূৰা ৰেডি কাটাহে কথা আৰু একদম ধুনীয়াকৈ কিবা ফাইনেলি আমাৰ হ'ল এই 8 কেজিমান এতিয়া ইমান এতিয়াও বাকী আছে তো এতিয়াতে অৱস্থা পাতি নোহোৱা হৈছে মানে এইবিলাক কাম নকৰোঁ না বেছি তো তলত বহি আছোঁ কঁকাল চকাল বিষাইছে অলপ একদম মানে অৱস্থা বেয়া একদম লাষ্ট পৰ্যায় চব শেষ প্ৰথম এইখিনি হ'ল তো হ'ব দিয়ক আৰু কিমান উপায়টো নাই এনেকৈ লাহে লাহে কৰি থাকোঁ আৰু এইখিনি বাকী আছে কিবাকৈ শেষ কৰোঁ তাৰপিছত বাকী এইখিনি আৰু শুকাই থ'ব লাগিব তাৰপিছত শুকাই থৈ লাহেকৈ তেল কিবাকিবি দিব আৰু এইটো মায়ে জানে মই নাজানো তাকে অলপ সহায় কৰি দিলোঁ আজি বিজনেছ বুলি মই তেতিয়া গোটেই জলকীয়াবিলাক কাটি তাৰপিছত আমো কাটিছিলোঁ মাহঁতে কাটিছিল আৰু এনেকৈ তাৰপিছত চাওক এতিয়া মায়ে এনেকৈ মানে মছলা পাতি একদম ধুনীয়াকৈ মছলা দিছে ইয়াত কি মছলা দিছে এইটো চিক্ৰেট মছলা আমাৰ মাৰ ফালৰ পৰা এইটো তো ইয়াত মছলা পাতি দি এনেকৈ ধুনীয়াকৈ বনাই থৈ দিছে এতিয়াও মানে ইয়াত পাৰফেক্টলি তেলটো দিয়া নাই তেল দি তাৰপিছত ভালকৈ বনাব আৰু তেতিয়া যে জলকীয়াটো কাটিছিলোঁ এইখিনি জলকীয়াৰ আচাৰ ইয়াতো সেই মছলা এইবিলাক দি থোৱা আছে তো ইয়াৰ পিছতে জলকীয়া যিটো আচাৰ আছে ইয়াত মানে এইটো দিয়া হ'ব আম কাটি থৈ দিছোঁ মানে অলপ জাষ্ট টেঙা এটা ফ্লেভাৰ আহিব কাৰণে এইটো আমটো নিমখৰ পানীত তিয়াই থৈ দিছোঁ তাৰপিছত এইখিনি মানে জলকীয়া আচাৰত দি দিম যাতে কিবা এটা ফ্লেভাৰ আহিব নহ'লে অকল জলকীয়া ফ্লেভাৰটো খাই সোৱাদ নাপাব পাৰে তো সেইকাৰণে আমটো দিয়া হ'ব ইয়াত তো বন্ধুসকল মানে আমি যিটো ভাবিছোঁ কোম্পানীটোৰ নাম হ'ব মানে আমাৰ মাৰ কোম্পানীটোৰ নাম হ'ব PNB ফুড প্ৰডাকশ্যন লিমিটেড তাৰপিছত আমাৰ ব্ৰেণ্ড নেমটো হ'ব আমাৰ মাৰ নামত ভাগ্যছ ৰেচিপি তাৰপিছত আপোনাক মই এতিয়া কৈ আছোঁ ইয়াত কি ডকুমেণ্ট লাগে মানে একচুৱেলি যিটো আচাৰৰ বিজনেছ কৰিবলৈ প্ৰথম লাগিব FSSAI এইটো হ'ল ফুড ছেফটি ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়াৰ যিটো লাইচেঞ্চ থাকে FSSAI লাইচেঞ্চ সেইটো মানে একদম ফুড আইটেমত আপোনালোকে বিজনেছ কৰিব খুজিলে সেইটো মাষ্ট বি লাগিবই তাৰপিছত যদি আপোনালোকে অনলাইনত যাব খোজে মানে এমাজন ফ্লিপকাৰ্ট বা যিকোনো এনেকুৱা অনলাইনত চেল কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে GST 3 নম্বৰটো একদম মাষ্ট বি লাগিব মানে প্ৰথমতে নহ'লেও চলি যায় আপোনালোকে ষ্টাৰ্টিঙত ইমান এটা ইম্পৰ্টেণ্ট নহয় কিন্তু FSSAIটো একদম মাষ্ট ইম্পৰ্টেণ্ট সেইটো লাগিবই ষ্টাৰ্টিঙতে তাৰপিছত ট্ৰেডমাৰ্ক লাইচেঞ্চ মানে ব্ৰেণ্ড নেম তাৰপিছত আপোনালোকে বিজনেছটো ৰেজিষ্টাৰ কৰি থ'ব পাৰে মানে এজ এ কোম্পানী এটা ৰেজিষ্ট্ৰেশ্যন থাকে সেইটো ৰেজিষ্টাৰ কৰিব পাৰে সেইটো আপোনালোকে MSMEটো কৰিব পাৰে যিটো আপোনালোকৰ ক্ষুদ্ৰ ইণ্ডাষ্ট্ৰী বুলি কয় সেইটো MSME লাইচেঞ্চখন ল'ব পাৰে তাৰপিছত যদি আপোনালোকে মানে এই বিজনেছটো শ্বপত নিব খোজে মানে ধৰি লওক দোকানত বা এনেকৈ আপোনালোকে নিজে এখন শ্বপত আচাৰটো বিক্ৰী কৰিব বিচাৰে তেতিয়া শ্বপ লাইচেঞ্চখন ল'ব পাৰে বন্ধুসকল আজিৰ ভিডিঅ'টো এইখিনি আছিল তো আজি এনেই আৰু অলপ সৰু সুৰাকৈ বিজনেছটো যাতে মাৰ বিজনেছটো ছেটআপ কৰি দি আছোঁ তো সেইকাৰণে এনেই ভিডিঅ'টো বোলে ষ্টাৰ্টিঙতে বনালোঁ তো আজিৰ ভিডিঅ'টো আপোনালোকে চাই কেনে পেলাই কমেণ্ট কৰি জনাব যদি ভাল পালে লাইক কৰিব যদি বেয়া পালে ডিছলাইক কৰিব কোনোবা যদি মোৰ চেনেলটো নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব তাকো তেনেকুৱা ধামাকাদাৰ ব্লগ লৈ লগ পাম তেতিয়ালৈকে বাই বাই টেক